গাইছ এতিয়া মই ধানবাৰীত ধান চাবলৈ আহিছোঁ আৰু ইহঁতে তাৰমানে ধান কাটি আছে আৰু খুৰা-খুৰীহঁতে আৰু এতিয়া ধান কাটি আছে বৰ্তমান দেখিব পাইছে আপোনালোকে। তো মোৰ ছেকেণ্ড চাইড গুৰুত্ব বলক আপোনালোকে প্লিজ মৰম দিয়ক। এখনৰ মা পৰিব চাগে আপোনাক আজি ভিডিঅ'টো পৰা লাষ্টলৈকে চাওক আৰু খুৰীহঁতে পুৰা একদম ব্যস্ত আছে ধানৰ একদম এই মাহতে আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু এনেকৈ ধান কাটি আছে আৰু কি ধান কয় এইটো খুৰী? এইটো হেৰি মচুৰি ধান। মুচৰি ধান। মুচৰি ধান আৰু এনেকৈ এইটো হ'ল মুচৰি ধান মানে এইটো আৰু আপোনাক দেখুৱাইছোঁ আৰু আপোনাক দেখুৱাম কেনেকুৱা হয় আজি ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু চাপৰ্ট কৰিব আৰু অলপ সুধি থাকিম আৰু কেনেকুৱা ধান হয় আৰু আপোনালোকক দেখুৱাম। খুৰীটো কি ধান হয় এইটো? অঁ, নামটো আপোনাৰ? নামটো আপোনাৰ কি? নাম অঁ অঁ খৰ অঁ চৰকাৰ এতিয়া ধান কাটি আছে খুৰীহঁতে আৰু এনেকৈ ধান কাটি আছে ব্যস্ত আছে আৰু এতিয়া আপোনাৰ মা পৰিব চাগে আৰু দুদিনমান আছে পুৰা একদম ব্যস্ত থাকিব সকলোৱে কাটি আৰু ইফালে কাটি আছে ধান আৰু আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। তো সিহঁতেও কাটি আছে। খুৰী ইয়াত ধান কেনেকুৱা? খুৰী এনেই বিষয়ে কৈ দি ধান কেনেকুৱা খুৰী? বহুত ভাল আৰু ধান সকলোৱে কাটি আছে ইয়াত ব্যস্ততাত সকলোৱে একদম ব্যস্ত একদম ধান কাটি আছে ইহঁতে তাৰমানে চাওক না কি ধুনীয়া এটা পৰিৱেশৰ মাজত আৰু সেউজীয়া একদম ধান পকিছে আৰু ইহঁতে কাটি আছে ধান আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নাপাহৰিব। তো যোনে এইটো ফেচবুকত বা ইনষ্টাত আহিছে ফ'ল' কৰি থ'ব আৰু এনেকুৱাই ধান কাটি আছে বৰ্তমান। তো গাইজ অলপ আৰাম হ'ব। আছে এতিয়া ধান একদম সেই ব্যস্ততা একদম সকলোৱে একদম ধানৰ একদম মুঠি একদম বান্ধি আছে আৰু এনেকৈ খুৰাহঁতে একদম পুৰা ব্যস্ত একদম ধানৰ মাজতে আৰু এনেকৈ মই আমাৰ ফুৰিবলৈ আহিছোঁ আৰু দেখিবলৈ ইহঁতে মানে ধান কাটি আছে এইখিনি আমাৰ কৰিলোঁ ভিডিঅ' কি ধুনীয়াকৈ একদম কাটি আছে ধান খুৰাহঁতে আৰু এনেকৈ আপোনাৰ দুখনলৈ আজি ভিডিঅ' কেনেকুৱা লাগিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। তো গাইজ আৰু ভিডিঅ'ত লগ পালে আশা কৰিলোঁ। তো সকলো মৰম দিব আশীৰ্বাদ দিব আৰু এনেকৈ ধান কাটি আছে খুৰাহঁতে আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু জয় আহোম জয় হিন্দ জয় জুবিন দা আপোনালোকক মৰম আশীৰ্বাদ দিবলৈ আশা কৰিলোঁ।